কথা পৰিগৈ আবৃত্তি বিকাশ কলিতা। প্ৰেমিক ৰিস্কাৱালা চিপ চিপকৈ বৰষুণৰ টপালবোৰ সৰকিছে। ভাড়া পোৱাৰ আশা চাগে আৰু নাই। এই অন্ধকাৰ বুকুতে ঘৰমুৱা যাত্ৰা। ক'তো যাত্ৰীৰ বজা কঢ়িওৱা এজন ৰিক্সাৱালা। ৰিক্সাত যাত্ৰীৰ বজাৰ দৰে বুকুতে ৰাখিছে এতিয়াও প্ৰেমৰ বজা। বহুদিনেই হ'ল তাই প্ৰেমৰ কলিতে বুকুত গজাই আঁতৰি যোৱা। যদিও মৰহি গৈছে কলিটিৰ প্ৰতিটো হীৰা উপহীৰা, তথাপিও দেশৰ হীৰে হীৰে প্ৰবাহিত হৈ আছে অনুভৱৰ বন্যা। কোনে কয় আঁতৰি গ'ল বুলি আপোনজনক পাহৰিব পাৰি। হয় ৰিক্সা এইফালে আহাচোন। কানিমণি সন্ধ্যা লগা মাতকাৰৰ বাহিৰে ভালকৈ একো শুনিব নোৱাৰে। ৰাস্তাৰ লাইটটো হ'বলৈ বেয়া হ'ল। ৰিক্সাখন ঘূৰাই কাষলৈ আহিল। সৌ চাৰিআলিৰ চুকটোলৈ পৰা চিনাকি অতি চিনাকি মাতকাৰত টমকি ৰৈছিল হৃদয়। এক মুহূৰ্তৰ বাবে অতীতলৈ উভতি গৈছিল সময়। এন্ধাৰৰ অখৰা বাটতে মলয়াই কঢ়িয়ালে শোভা। পিছৰ চিত্ৰতে অনুভৱ সোঁৱৰণিৰ হেউতাতে বহি থকা ঘৰ শব্দৰ আৰু তাহানিতে চিনাকি হোৱা আজি অচিনাকি কোন সেয়া। লক্ষ্যস্থানত নামিয়ে দেখিছিল এয়াচোন তাই। তাৰমানে অতপৰে মৌনতাৰে অনুভৱ কৰাবোৰ আচলতে সঁচা। সেই নীৰৱ ভাষাৰে নিমত হোৱা হৃদয়ে কি ক'ব এতিয়া। খন্তেকৰ মুহূৰ্তৰ বাবে সফল যাত্ৰা, কাৰণ সেয়াই আছিল চাগে তাৰ হেঁপাহৰ অন্তিম ধাৰা। পলকৰ মুঠিতে চিটিকি পৰিছিল তেজ। ৰাজপথৰ বুকুতে পৰি ৰল এটি নিতৰ দেহ। এতিয়া আৰু ক'বলৈ যেন একোৱেই নাই। মৌনতাৰ বুকুতে সকলো শেষ। দ্য এণ্ড অফ দ্য ষ্টৰী অফ লাইফ।